এতিয়া কামেশ্বৰ মন্দিৰত আছোঁ। আপোনালোকে গেটটো দেখা পাইছে, গেটটো ক্ল'জ, তালা মাৰা আছে। মে' বি লাঞ্চ ব্ৰেক হৈছে চাগে, চ' ইয়াৰ পুৰোহিতজন নাই। কিন্তু মোৰ ওচৰ চুবুৰীয়া খুব ধুনীয়া ইয়াতে এটা শিৱা বহি আছে, একদম পাৰফেক্ট গল্ডেন কালাৰ। প্লাছ মাজত যদি চাই আপোনালোকে নন্দী আছে শিৱাৰ ৰাইট, আৰু নন্দীক যদি চাই, নন্দী একদম ঠিক যোনটো মন্দিৰৰ দুৱাৰটো আছে ঠিক তাৰে একদম চিধা চিধি বহি আছে। চ' এনেকুৱা আপোনালোকে প্ৰায় যিমান শিৱ মন্দিৰ আছে চবতে এইটো দেখা পাব। আৰু খুব ধুনীয়াকৈ ৰাখিছে এইখিনি, খুব গাৰ্ডেন এৰিয়াও হয়, খুব এনেকৈ চাওক ধুনীয়া এটা গাৰ্ডেনো আছে আৰু খুব ধুনীয়া। আৰু লগত এইটো আপোনালোকে এটা বৰ্ড দেখা পাইছে, এইটো অন্ন সেৱা ক্ষেত্ৰ কামাখ্যা দেৱালয়। ইয়াতে অন্ন মানে আপোনালোকে কৈছে খানা, ফুড। চ' তেওঁলোকে ইয়াতে ফুড প্ৰভাইড কৰে। আৰু ইয়াৰে যিমান পুৰোহিতসকল আছে বা আপোনালোকৰো যদি কিবা ভোক লাগিছে তেওঁলোকে ইয়াতে ৰেগুলাৰ ফুড প্ৰভাইড কৰে। আৰু লগত মই যদি কামেশ্বৰ টেম্পলৰ যদি হিষ্ট্ৰীটোৰ কথা কওঁ, ভিতৰততো মই সোমাব পৰা নাই, বাট মই ইয়াৰ হিষ্ট্ৰীটো আৰু ভিতৰৰ আইডলটোৰ কথা কৈ দি আছোঁ। ভিতৰত কামেশ্বৰৰ আইডলটো আছে আৰু সেইটো এটা শিৱাৰে ৰূপ হয়। এতিয়া জানে শিৱাৰ বহুত প্ৰকাৰৰ ৰূপ আছে, চ' কামেশ্বৰো এটা শিৱাৰে ৰূপ হয়। আৰু কামেশ্বৰক বামদেৱ বুলিও কয়, বামদেৱ। চ' বামদেৱ ইজ আনাডাৰ নেম অফ কামেশ্বৰ। আৰু এই শিৱাটো কোনো খঙত নাই, তেওঁ বহুত ভাল মুডত আছে, প্ৰস্পেৰিটিৰ কাৰণে আছে। আৰু আপোনালোকে যদি ইয়াতে আহে আপোনালোকে প্ৰস্পেৰিটি বিচাৰি আহিব পাৰে, মানে আপোনালোকৰ উন্নতি, আপোনাৰ মনৰ সন্তুষ্টনি, মানে সেইটো বিচাৰি আহিব পাৰে। আৰু খুব ধুনীয়াকৈ ৰাখিছে। আৰু যদি কামেশ্বৰ টেম্পলটোৰ যদি নামটোৰ কথা মোক কওঁ, আপোনালোকে কামাখ্যা মন্দিৰত যদি আহিছে বা নাই অহা আপোনালোকে ইয়াৰ হিষ্ট্ৰীটো জানে, কিন্তু কামেশ্বৰ মন্দিৰটোৰ কামেশ্বৰ, হোৱাট ইজ কামেশ্বৰ? মে' বি আপোনাৰ এটা প্ৰশ্ন আহিছে কামেশ্বৰ নামটো কি? চ' এই কামেশ্বৰ নামটো ছাউথ ইণ্ডিয়ান যিমান ছাউথৰ মানুহসকল আছিল তেওঁলোকৰো কামেশ্বৰ শিৱক কামেশ্বৰ হিচাপে তেওঁলোকে নাম দিছিলে। চ' সেই কামেশ্বৰক তেওঁলোকে ক'লে কামাখ্যা মন্দিৰৰ লগত আমাৰ কামেশ্বৰৰো এটা মন্দিৰ হ'ব লাগে। চ' সেই মন্দিৰটো হ'ব লগা কাৰণে তেওঁলোকে নিজৰ এটা ষ্টেচু ৰক কাট, মে' বি তাৰ পৰা কাটি আনিলে নে ইয়াতে কাটিলে মই সেইটো নাজানো, বা তেওঁলোকে ইয়াতে নিজৰ এটা কামেশ্বৰৰ এটা টেম্পল স্থাপিত কৰিলে। আৰু টেম্পলটো এতিয়া দেখা পাইছে এইটো 21st চেঞ্চুৰীৰ ষ্টাইলত খুব ধুনীয়াকৈ, যিহেতু খুব ধুনীয়া দেৱালয় টাইপ ধুনীয়াকৈ ৰাখিছে। ইয়াৰ কাৰ্ভ দৰ্জা ৰাখিছে, প্লাছ তলত ধুনীয়াকৈ অলপ টাইলছৰ ফ্ল'ৰিং কৰি থৈছে, প্লাছ ইয়াৰ কেইটামান উইণ্ড'জো বনোৱা আছে, বাট গোটেইকেইটা এতিয়া বন্ধ। বাট ওপৰত আপুনি দেখা পাইছে এটা অলপ ড্ৰেগন টাইপ ষ্ট্ৰাকচাৰ টাইপ লাগিছে, অলপ ডেঞ্জাৰাছ লুক টাইপ, বাট মই ইমান ধৰিব পৰা নাই এইটো হয় কি হয়। আৰু পিছপিনেও দেখা পায়, যদি পিছপিনে দেখা পায় 3ডাল ত্ৰিশূল আছে। ত্ৰিশূলটো আপুনি গম পাইছে য'ত শিৱৰ মন্দিৰ হ'ব, য'ত পাৰ্বতীৰ মন্দিৰ থাকিব তাতে ত্ৰিশূল থাকিবই। চ' ত্ৰিশূলটো চাই কিনে আপোনালোকে গম পাব যে অ'কে এইটো শিৱা বা পাৰ্বতী একেলগে বহি থকা বা শিৱাৰ অকলে মন্দিৰ হয়। চ' এইবিলাক কিছুমান গ্লিমছ দেখা পাব। আৰু এইখিনিয়ে মই হিষ্ট্ৰী। নেক্সট মই আপোনালোকক চিন্নামস্তা মন্দিৰৰ ওচৰত লৈ যাম। সেইটো ওচৰত একদম আপোনালোকে যদি আহে ষ্টেয়াৰকেছটো যদি ওপৰত উঠে, কামাখ্যাৰ ষ্টেয়াৰটো যেতিয়া পাব, ষ্টেয়াৰটো পাই কেনে ৰাইট ছাইডত সোমাই যাব। ৰাইট ছাইডত সোমাই যায় ফাৰ্ষ্ট আপুনি চিন্নামস্তা মন্দিৰটো পাব, তাৰপিছত লেফ্ট ছাইডে কামেশ্বৰ মন্দিৰটো পাব। চ' আহক এতিয়া নেক্সট মই আপোনালোকক চিন্নামস্তা মন্দিৰলৈ লৈ যাম, চাই থাকিব ভাল পাব।